বন্ধুসকল মই ভূমিয়া ছোৱালী আৰাধ্য ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে মহাশিৱৰাত্ৰি আৰু মই গা পা ধুই আজৰি হৈ ল'লোঁ আৰু ভাবিছোঁ এতিয়া ঘৰতে ধূপ চাকি জ্বলাই লওঁ। তাৰপিছত ধূপ চাকি জ্বলোৱাৰ পাছতে আমাৰ ঘৰৰ ওচৰৰে মন্দিৰ ভাগলৈ যাম। ময়ো যাম আৰু আপোনালোকেও মোৰ লগত যাব আৰু আপোনালোকক দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধূপ চাকি জ্বলোৱা হৈ গ'ল আৰু চবেই মানে সকলোৱে কয় ভৰিব পাছত পবিত্ৰ মনেৰে আশীৰ্বাদ খুজিলে পায় আৰু সেইটো কাৰণে মই মোক যোনখিনি লাগে সেইখিনি খুজি ল'লোঁ আৰু এতিয়া আমাৰ ঘৰ ওচৰত যিটো মন্দিৰ ভাগত যামেই। এতিয়া ওলাই লওঁগৈ, আহকচোন যাওঁ। মন্দিৰৰ ওচৰত আহি পাই গ'লোঁ। এতিয়া ভিতৰত যাওঁ, ধূপ ধূনা জ্বলাই লওঁ, আহকচোন গৈ থাকোঁ। বাৰকা ৰৈ দিয়া আৰু বাৰকা ৰৈ দিয়া এইফালে বাৰকা ৰৈ দিয়া বাছ ৰৈ দিয়া চুমে খাই দিয়া ভাই চুমে খাই দিয়া আমি চাকি বাজি লৈ যাওঁ, আহকচোন। আমার প্রচন্ড ভূমিকে মই অকণমানিজনীক লগ পাই গ'লোঁ আজি, পাই বহুত ভাল লাগিলে দেই। ধূপ চাকি জ্বলাই লওঁ। জ্বলাই হৈ গ'ল আৰু প্ৰসাদ দিছে, প্ৰসাদ খাই লওঁ। প্ৰসাদ খাই এতিয়া গোটেই মেলাখন ঘূৰি যাব লাগিব। মেমে তুমি ওচৰে পাজৰে ক'ৰবাত যদি আছা, মই য'ত এনাউন্স কৰি আছো মোৰ ওচৰলৈ আহিবলৈ মই অনুৰোধ জনালো। মেমে তুমি অলপ দিম তিনযোৰ লাগিব মনত নহ'লে পাহৰি যাব। পুখুৰী এটা আছে, আপোনালোকক দেখাই দিছোঁ। আকৌ এইফালে গাখীৰ ঢালিব পাৰে, গাখীৰ ঢালিবলৈ মানে ব্যৱস্থা কৰি দিছে। আহকচোন ধুনীয়াকৈ গতি ইয়াত বহুত পানী আছে আৰু আকৌ ইয়াত মাছো দি আছে, খালি যেতিয়া তেতিয়া ধৰিব নোৱাৰি আৰু। আহকচোন। ধূপ চাকি জ্বলাই ল'লোঁ। ধূপ চাকি জ্বলাই লওঁ।
বিশেষত্ব আছিলে আমাৰ যিবিলাক আহোম ৰাজত্বৰ পুখুৰী আছিলে ৰজা দিনত খোলাইছিলে সেই পুখুৰীবিলাকত মানে কি হ'ল আপোনাৰ মাটি লেভেলত পুখুৰীটো পানী সদায় ওপৰত থাকে ইয়াৰ মানে তলত কুং আছে নাগমাৰি বুলি কয় নাগমাৰিৰ পৰা তলত আমাৰ ভূপৃষ্ঠলৈকে পানীৰ কানেকশ্যনটো আছে আৰু সেইকাৰণে এই পুখুৰীটো যদি আপুনি সিঁচিব বিচাৰে কোনো মেচিন লগাই শেষ কৰিব নোৱাৰে পানী ওলাই থাকিব তলত সেইকাৰণে এই আহোমতাৰ বিশেষত্ব মানে পুখুৰীবিলাকৰ এইটোৱে বিশেষত্ব কি ইয়াৰ পানী কেতিয়াও নুঠে আকৌ মোৰ মিছ এজনী লগ পাইছোঁ আপোনালোকক দেখাম আৰু দেই পাছতকৈ গছ আছে ইমান চাওকচোন দেখিবই এইটো এটা নহয় দেই গছডোখৰ পাৰ হৈ এইডোখৰ পাৰ হৈ গৈছোঁ এইফালে ইয়াত দেখিছেনে চাংঘৰ মানে পূৰা চাংঘৰ আৰু যিহেতু এইখিনি এইবিলাক মানুহবিলাক মিচিং হয় সেইটো কাৰণে পূৰা চাংঘৰত থাকে কিছুমান এনেকুৱা হেৰি হয় আৰু এয়া চাংঘৰ মানে পূৰা আমাৰ চাংঘৰত এইটো এটা চাংঘৰ আপোনালোকৰ কাৰণে নুতুলাকে মানে থাকিবই নোৱাৰিলোঁ আৰু এতিয়া গৈছে
আকৌ